এতিয়া বনাম কৰ্ণ কেপচিকাম মছলা। এইবিধ বনাবৰ কাৰণে লৈছোঁ নিমখ, ধনিয়া গুড়ি, জিৰা গুড়ি, গৰম মছলা, পিঁয়াজ, কেপচিকাম, ধনিয়া পাত, বিলাহী, সিজোৱা গোমধান, কুটি থোৱা আদা নহৰু আৰু ৰিফাইন। ধনিয়া পাতখিনি কুটি লওঁ। প্ৰথম ৰিফাইন গৰম কৰি ল'লোঁ। ইয়াত আদা নহৰু দি দিলোঁ। তেলত গোটা জিৰা দিলেও সোৱাদ লগা হয়। পিঁয়াজ দি দিলোঁ। পাঁচ মিনিট ভাজি ল'ম। পিঁয়াজ ভাজি ল'লোঁ। ইয়াতে কেপচিকাম কাটি লৈছিলোঁ দি দিম। বিলাহী দি দিলোঁ। সিজাই থোৱা গোমধানখিনি দি দিলোঁ। জোখমতে নিমখ, জোখমতে জিৰা গুড়ি, ধনিয়া গুড়ি, আৰু গৰম মছলা। মধ্যমীয়া জুই লৰাই ভাজিম। বিলাহী, জলকীয়া সিজিছে। যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ নতুন নতুন ভিডিঅ'খিনি আপোনালোকৰ ওচৰত পৰেগৈ। এতিয়া ইয়াত ধনিয়া পাত ছটিয়াই দিম। নমাওঁ, গৰমে গৰমে পৰিৱেশন কৰিম।